চাহ বাকী আছে আৰু এয়া মৰ্নিং। আজি ভাদ মাহৰ একাদশী আৰু জনগোষ্ঠী লোকসকলৰ এটা পৰম্পৰা পূজা। মোৰ যদি কেমেৰাটো অন থাকিলে হয় তেনেহ'লে আপোনালোকে নিশ্চয় দেখি পালে হয়, কিন্তু কেমেৰাটো অফ থকাৰ কাৰণে নহ'লে দেখিয়ে পালে হয় এক্সিডেণ্টটো মানে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে বিমান ব্লগছ ইউটিউব চেনেল। আৰু এতিয়া হৈছে ৰাতিপুৱা 8:30মান বাজিছে আৰু গা চা ধুই লৈ পূজা চূজা কৰি আৰু এতিয়া চাহ খাবলৈ লৈছোঁ আৰু চাহ বনাই দিছে। আৰু চাহ খোৱাৰ আগত মই কি খাওঁ আপোনালোকক দেখাই দিছোঁ। এইফালে চাওক, এইটো দেখিছেনে? এইটো হয় তেতেলী পানী তেতেলী ৰাতি তিয়াই থৈ দিওঁ আৰু সেইটো মই ৰাতিপুৱা খাওঁ মানে মৰ্ণিঙত মুখ চুখ ধুই মানে গা চা ধুই মেলি আহি আৰু এইটো এতিয়া খাই ল'ম, তাৰপিছতহে মই আৰু চাহ তাহ খাম আৰু এয়া চাহ উতলি আছে আৰু পূৰা ধুনীয়াকৈ মজাকৈ চাহ বাকী আছে আৰু এয়া মৰ্নিং। এইফালে চাহ লাল চাহ ৰাতিপুৱা খাম, এইফালে বিস্কুট আছে আৰু তাৰপৰা এতিয়া বঢ়িয়াকৈ চাহটো খাই লৈছোঁ আৰু ভণ্টি বেটা ইফালে ভণ্টি আছে, এইফালে বেটাটো শুইয়ে আছে বাৰু। এয়া এতিয়া আমি চাহ খাই আছোঁ। ৰাতিপুৱা লাল চাহ খাই ভাল লাগে। আপোনালোকে ৰাতিপুৱা লাল চাহ খায় নে গাখীৰ চাহ খাই কমেণ্ট কৰি জনাবচোন। আমি খাই লৈছোঁ। আজি ভাদ মাহৰ একাদশী আৰু এই ভাদ মাহৰ পবিত্ৰ একাদশী আজি চাহ জনগোষ্ঠী লোকসকলৰ এটা পৰম্পৰা পূজা, যাক কয় মানে কৰম পূজা। তাকে কৰম পূজা পতা হয় আৰু পূৰ্বপুৰুষৰ পৰা এইটো চলি আহিছে। আজি আমাৰ ঘৰৰ ওচৰতে মানে মোৰ দোকানৰ কাষতেই আমাৰ গাঁৱৰ ৰাইজে মিলি কৰম পূজা উদযাপন কৰিছে। তাকে মই যিমান পাৰিম আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। আজি আপোনালোককো ঝুমুৰ দেখাম বাৰু, আৰু ঝুমুৰ অলপ দেখাব লাগিব, আপোনালোককো নচুৱাব লাগিব। ঠিক আছে, মই দোকান আহিলোঁ, দোকানৰ পৰা এতিয়া অলপ নাজিৰালৈ গৈ আছোঁ বস্তু আনিবলৈ। আৰু এয়া মোৰ দোকানৰ ওচৰত এইফালে কৰম পূজা আজি ইয়াতে পতা হ'ব। দোকানখনৰ কাৰণে অলপ মিঠাই চিঠাই লৈ ল'লোঁ আৰু দোকানৰ বস্তু লৈ বেকাৰী আছিলে দোকানৰ কাৰণে লৈ মেলি আৰু এতিয়া মই ঘূৰি আহিছোঁ, ঘৰলৈ গৈ আছোঁ মানে দোকানলৈ বস্তু লৈ। আৰু এতিয়া মানে হঠাৎ কি হ'ল মানে মই আহি থাকোঁতে মোৰ আগফালে দুজন বাইক লৈ গৈ আছিলে। ভাগ্য ভাল যে মানে তেওঁলোক দুজনে মানে হেলমেট পিন্ধি আছিলে। এজন মানে ইণ্ডিগো গাড়ী এখন মানে বেক কৰি ওলাই আহিছিলে, একদম ধামকৈ একদম মাৰি দিছে, মানে একদম কিবা লাগি গ'লে গৈছে। মোৰ মুখৰ আগতে মানে পৰি গ'ল ঘপককৈ, একদম মই পটককৈ ৰখালোঁ আৰু ব্ৰেক মাৰি মানে আজি দিনটো মানে কেনেকৈ হেৰি হৈছে মানে কি ক'ব আৰু আজিকালি বৰ দিগদাৰ আৰু গাড়ী চলাবলৈ, বাইক চলাবলৈ। আৰু আজিকালি মানে কি হৈছে, আপুনি নিজৰ ৰাস্তাতে যাওক, তেওঁ মানে বেলেগে আহিয়ে আপোনাক মাৰি থৈ যাব, এনেকুৱা হৈ যায় মানে। আপুনি লাগিলে ঠিককৈ আহক, হেলমেট চেলমেট খালি মানে একদম লগাই আহিব লাগে বাইকত দেই, একদম মানে বহুতেই ইম্পৰ্টেণ্ট মানে। নহ'লে মানে ক'ত কি হৈ যাব পাৰে, ক'ত কেনেকৈ কি ঘটনা হৈ যাব পাৰে মানে একো ক'ব নোৱাৰি মানে। ফুল লাইচেঞ্চ নাইকিয়া হৈ গৈছে আজিকালি।
কেমেৰাটো অন থাকিলে হয় তেনেহ'লে আপোনালোকে নিশ্চয় দেখি পালে হয়, কিন্তু কেমেৰাটো অফ থকাৰ কাৰণে নহ'লে দেখি পালে। আজিৰ পৰা আহি আৰু বন্ধুসকল ভিডিঅ' কৰা নহ'লে মানে দোকানত অলপ বিজি হৈ গ'লোঁ সেইকাৰণে। আৰু এতিয়া ঘৰলৈ আহিলোঁ, অলপ ফ্ৰেছ হৈ আকৌ দোকান যাব লাগিব। আৰু এতিয়া এইফালে চাহ বনাই দিছে, এইফালে আছে পপ, এইফালে বনাই দিলে এতিয়া চাহ। চাহ বনাই দিলে এতিয়া চাহ খাই লওঁ। আৰু এইফালে মাইনাটো দেখিছেনে, এইফালে বাবা, এইটো মাইনাটো বাবাটো ইয়াকো নিজে পুৰা হৈ আমাক শুবলৈ নিদিয়ে। বেয়া হৈছে। আৰু এই পপবিলাক দেখিছেনে, আগতে সৰু আছিলে তেতিয়া কিমান ধুনীয়া পপ, আজিকালি চেনি সোমাই থাকে। আজিকালি আগৰ নিচিনা নাই, আগততো ধুনীয়া লাগিছিলে খাই, আজিকালি বেছি চেনিয়ে সোমাই থাকে। আপোনালোকে খাইছে নাই পপ? কমেণ্ট কৰি জনাব। মানে আজিকালি খাই নাই মানে পপ। আমি এতিয়া চাহটো খাই লওঁ আৰু ধুনীয়াকৈ, তাৰপিছত আৰু মই দোকান যাবই লাগিব। তাৰপিছত আপোনালোকক সকলোকে দেখাম আৰু ময়ো যাম বুলি ভাবি আছোঁ। খানা চানা বনাই লওঁ, তাৰপিছত যাম আৰু। এতিয়া ভাত পাতি থৈছোঁ, চাহ খাই আছোঁ, লগতে কৰম পূজা চাম বুলি ভাবি আছোঁ। আৰু যোৱাবাৰ যাব নোৱাৰিলোঁ বেটাৰ কাৰণে, এতিয়া মাইনা, মই, বেটা যাম, ওচৰৰ বাহঁতিও যাব, লগতে যাম গোটেইকেইটা। চাওঁ কিমান দেৰি থাকিম। ভাল। এয়া কৰম পূজাৰ সোমোৱা প্ৰৱেশ দুৱাৰ। আমি এতিয়া সোমাই গৈছোঁ ভিতৰলৈ। ইমান যে সুন্দৰ লাগিছে, ধুনীয়া লাগিছে পৰিৱেশটো। চাওক এয়া চবেই মিলিজুলি একেলগে আৰু নাচি বাগি আছে। আৰু এইফালে এওঁলোকে ঢোল ধামচা বজাই আছে ধুনীয়াকৈ। চাওকচোন কিমান ধুনীয়া লাগিছে বজোৱাটো। এয়া আমাৰ ঘৰৰ মহিলা পাৰ্টি। এইফালে মানুহজনী বহুত ডাঙৰ বৌ আছে, ভণ্টি আছে, মাইনাকেইটা আছে। এতিয়া সময়ো বহুত নিশা হ'ল আৰু এতিয়া আমিও ঘৰ যাবলৈ ওলাইছোঁ আৰু আৰু কালি ঝুমুৰ নৃত্য চাই মানে বহুতে নিশা হৈ গ'ল আৰু তো ভিডিঅ'টো শেষ কৰা নহ'ল। তো আজি পিছদিনাখন মই ভিডিঅ'টো আজি শেষ কৰিছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু কেনেকৈ লাগিলে ভিডিঅ'টো, ঝুমুৰ নৃত্য কেনেকৈ লাগিলে চাই কৰম পূজাৰ, এটা কমেণ্ট কৰিব। আৰু তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। টিল দেন বাই বাই, জয়।